तामुलपुराव सावस्रि सिबिथाय मिरुआव गैया फाहामथायनि महर। दफबनानै दं हाग्रा आरो मारिथेनानै दं दरजानि थाला। सावस्रि मिरुआ हाग्राजों बेंखनजानाय मोनसे भुत बांग्लायाव सोलायबाय। बा बोसोर सिगां लुफुंनायनि उनावबो बेखेवनाय जायासै रायजो राजाफोरनि थाखाय। तामुलपुर जिल्लानि सिङाव थानाय दङारगाव गामियाव गायसनजानाय दङारगाव दालाय सावस्रि मिरुखौ 5 बोसोर लुनायनि उनावबो रायजो राजाफ्रा मोनासै देहा फाहामथायनि खाबु। जाउनाव लेङाइ सावस्रि मिरुनि दरजा खिरखि मासि टेबुल आलमारिफोर बायदिजों लोगोसे गुबुन गुबुन मुवाफोरा एरैनो बायलांदों आरो खहा जालांदों। मख'नो गोनांदि बे सावस्रि मिरुखौ 5 बोसोर सिगां तामुलपुर जिल्लानि सिंनि ओनसोल ग्रेटार दङरगावनि आबादारि सुबुं समाजनो गुदि सावस्रि जोथोन होनायनि मुङाव लुनाय जादोंमोन। लोंग्रा दै साखोन सिखोन आरो मोब्लिब सिबिथायफोरखौ सावस्रि मिरुजों फोनांजाबनाय जादोंमोन। नाथाय दिनै ओनसोलनि सुबुंफ्रा डाक्टार एबा नार्सफोरनि मोखांखौ नुवा। बे मिरुखौ रायजोफोरनि देहा सिबिथायनि थाखाय दिनैसिमबो बेखेवनाय जायाखै। गुदि फाहामथाय सिबिथायनिफ्राय जानगाराव थानांनाय जायगानि सुबुंफ्रा थाबैनो सावस्रि मिरुखौ बेखेवना सावस्रि बिफाननि बिबानगिरि गिबि मन्त्रि डक्टर हिमन्त बिश्व शर्माखौ बिनि थाखाय खावलायदों। এতিয়া মুখ্যমন্ত্ৰীটো বহুত জায়গাত বনাই দি আছে ডক্টৰ মেডিকেল। ইয়াত আমাকো লাগে বা হস্পিটাল এখন লাগে ল'ৰা ছোৱালীৰ কাৰণে সুবিধা হ'বৰ কাৰণে। সেই হিচাপে আমাৰ জাগা ভাল হৈছে বা ৰাস্তা ভাল হৈছে। ইয়াতে একো নাই, পৰি আছে আমাৰ ঘৰটো বনৰ বিনিময়ত সেনেকুৱা হৈছে। গোটেই ভাল হ'ব এতিয়া এইবিলাক। এতিয়া ভোটবাৰ ৰাইজৰ কাৰণে আমাৰ অসুবিধা হৈছে, কিছুমানে এইটো ভাঙি দিবাই খোজে। এইটো এনে বনাই থ'লে কি হ'ব, জাগাটো বেকাৰ পৰি আছে। এতিয়া সুবিধা এটা লাগে আৰু হেমন্ত ছাৰে এটা সুবিধা দিলে হ'ল মন্ত্ৰী। আমি ক'ব বিচাৰিলে এইটো 5 বছৰে হ'লে এইটো বনাব লাগে। ইয়াতে ডক্টৰ বা নাৰ্ছ নাই, ইয়াতে জংঘল হৈ গৈছে। আমাৰ ল'ৰা ছোৱালী বেছি দিবৰ কাৰণে বৃহৎ অসুবিধা লৈ আমি লতি বাৰীকলৈকে যাব লাগে ছাৰ। এতিয়া আমাক ইয়াত সুবিধা লাগে। এইটো এনে বনাই থ'লে নহ'ব, এনে বেকাৰ পৰি আছে। আমাৰ বহুতো কষ্ট হৈছে। সৰু সৰু ল'ৰা ছোৱালীক আমাৰ যাব লাগে, আমি লতি বাৰীত যাব লাগে, নাগৰিজুলিত যাব লাগে। ইয়াত যদি ওচৰতে হয় আমাৰ সুবিধা হয় কামবিলাখনক। আমাক এতিয়া সুবিধা লাগে আৰু। এতিয়া গাঁৱটো আমাৰ দক্ষিণ দঙাৰগাঁও মানুহ মানে আমাৰ 2000 মান হ'ব গোটাই মিলি। গাঁও 2000ৰ বেছি হ'ব লাগে। আজিলৈকে ডক্টৰ বা নাৰ্ছ নাই। আমি লতিবাৰীলৈকে যাব লাগে, চলিক বেজি দিবা বা নিজে বেজি ল'বা। ইয়াতে কোনো সুবিধাই হোৱা নাই বৰ্তমান। এতিয়া ঘৰটো বনাবৰ 5 বছৰ মানে হ'ল। এনেকৈ আছে। ইয়াত ইমান জংঘল হাবিৰে ভৰি আছে। তাৰমানে কোনো ডাক্তৰ নাই, নাৰ্ছ নাই, কিবাও নাই, কেৱল জংঘল। আজি 5 বছৰমান হ'লে নেকি, 4-5 বছৰ হ'ল। কোনো একজন মানুহো দেখা নাযায়। কোনোবা দিনা তাৰমানে ৰাইজে চাফা কৰিব লাগে এইবিলাক। আৰু এইখন বানোৱাৰ পৰা কোনোটো কাম হোৱা নাই এতিয়া গেলি। যদি ডাক্তৰ নাই, নাৰ্ছ নাই, নাগজুলি যাব লাগিব, নহয়তো তামোলপুৰ যাব লাগিব, নহয়তো ৰঙিয়া যাব লাগিব, এনেকুৱাই আৰু মুঠতে। একদম জেগাখন এই দঙৰগাঁও এৰিয়াটো, দঙৰগাঁও চোৰপাৰা গোটেইখিনি এৰিয়া। আমি ভাবিছিলোঁ উন্নত হ'ব নেকি, কোনোবা একজন ডাক্তৰ আহিলি অকস্মাত পিল এটা হ'লেও পোৱা যাব, জ্বৰ উঠিলি ভাগে কিবা এটা হ'লি। এতিয়া গেলি তাৰমানে একোৱেই নাই। এইফালে ইচ্ছা অসমৰ চাৰিওফালে এতিয়া বৰ্তমান ডাক্তৰ বিয়পি আছে, কিন্তু ইয়াত ডাক্তৰো নাই। মেডিকেলখন দেখাত বানাই থৈ দিছে, ভাঙি খহি জংঘল হৈ গ'ল এইবিলাক। এতিয়া তাৰমানে লেট্ৰিন আছে, বাথৰুম আছে, লাইন আছে, পানীৰ সুবিধাও আছে, গোটেইখিনি ক্লিয়াৰ অফিচটোৰ ভিতৰতে আছে। কিন্তু এতিয়া গেলি একোৱেই নাই আৰু ভাঙি চিঙি যাব ধৰিছে গোটেইখিনি বস্তু। চৰকাৰতো পইচা ক্লিয়াৰ, এইবিলাকতো আমি কাম কৰিছিলোঁ। যিখিনি আমাৰ এটা মানুহখিনি কাম কৰিছিল। এইটোত হয়, শ্ৰমদান কৰি দিছিল, আমাক হাজিৰা দিছিল। আমি সেইমতে কাম কৰি আছিলোঁ, মজুৰি পাইছোঁ আমি ঠিকেই। এতিয়া এই আমাৰ গাঁওখন হৈছে দক্ষিণ দঙাৰগাঁও বুলি কয়। এতিয়া আমাৰ গাঁৱলীয়া মানুহে বহুত একো বুজি নাপায় বা নাজানে দেচোন।
হ'লেও আমাৰ গাঁৱৰ ভিতৰত কিছুমান ল'ৰা ছোৱালী মানুহ বহুত অসুখ বিসুখ হয়। কেতিয়াবা লগা হ'লে ওচৰত চাব চেণ্টাৰ এখন নাই বা সৰু মেডিকেল এখন নাই। সেইকাৰণে যেনিবা মেডিকেল এখন বা লাগে আৰু আমাৰ এতিয়া যেতিয়া নেকি চাব চেণ্টাৰটো হৈ আছে, চাব চেণ্টাৰটো আছে যদিও বনাই থৈছে, দেখাত বনাই থৈছে, কিন্তু ডক্তৰ বা কিবা নাৰ্ছ একো নাহে বা নাথাকে আৰু। কেতিয়াবা কিবা অসুখ চুখুখ হ'লেও ল'ৰা ছোৱালীৰ বা টেবলেট চেবলেট লগা হ'লেও নাপায় আৰু। অলপ যাব হ'লে আমি বেলেগৰ হেৰিত যাব লাগে, সেনেকুৱা নাগেৰিজুলি বা তামোলপুৰ, ৰঙিয়া সেনেকুৱা যাব লাগে আৰু। এতিয়া এতিয়া ঘৰটো বনাইছে যদিও এনে দেখাত বনাই থৈছে, দুনিয়াৰ জংঘল থংঘল কিবা দেৱতা চেৱতা বাহালিছে নেকি সেইবিলাক নাজানো আৰু আমি। এতিয়া এনেই দেখাত বনাই থৈ দিছে এনেকৈ আৰু।